হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু এইফালে আজি আমি আহিছোঁ মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰলৈ। বহুত দিন অহা হোৱা নাছিলে। প্ৰথমতে আহি আমি গণেশ বাবাৰ ওচৰত ধুনীয়াকৈ চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। তাৰপিছত এয়া ভিতৰৰ মন্দিৰলৈ আগবাঢ়িছোঁ। তাৰপিছত ভিতৰলৈ আহি ধুনীয়াকৈ চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ বাৰু। এতিয়া যাম মেইন মন্দিৰত। আৰু ইয়াৰে পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া ৰাইজ, কি ক'ম আৰু, একদম ঠাণ্ডা ঠাণ্ডা বতৰ হৈ আছিল, ৰ'দ নাছিলে আৰু মানুহো বৰ বেছি নাছিলে। একদম শান্তিৰ পৰিৱেশ আৰু বহি বহুতেই ভাল লাগে। টিলিঙা বজাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে সেৱা চেৱা কৰিলোঁ দিয়ক। এয়া ফটো লোৱাৰ পিছতহে কমপ্লিট ভগৱানৰ ওচৰত অহা। তাৰপিছত প্ৰসাদ দিলে খাবলৈ। পাৰকেইটা যেনিবা গাতে উঠি আহিব, বুট খাই সিহঁতৰ একদম লোভ বাঢ়ি গৈছে সদায়। ইফালে আমাৰ মানুহবিলাক চবে খাই মেলি বহি আছে আৰু এতিয়া আমি ঘৰত যাবলৈ সময় হ'ল আৰু ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ ভিউ চাই চাই আমি ঘৰলৈ আহিলোঁ। আজিলৈ